বাৰিষা কালত একেৰাহে 2-4 দিন বৰষুণ দিলেও আমাৰ মন আমনি লাগে। কিন্তু 2-4 দিন নহয়, 2 মাহ 4 মাহ নহয়, 2 বছৰ 4 বছৰ নহয়। এসময়ত পৃথিৱীত একেৰাহে বৰষুণ দিছিল প্ৰায় 60,000 বছৰ। ইমান দিন বৰষুণ দিছিল বাবেই পৃথিৱীত সাগৰবোৰ সৃষ্টি হৈছিল। সেই বৰষুণৰ ফলতে। ভাগ্য ভাল যে তেতিয়া মানুহ নাছিল। মানুহৰ মগজুত থকা স্নায়ু কোষৰ সংখ্যা 100ৰ পৰা 150 কোটিৰ ভিতৰত। এই কোষবোৰ এটাৰ পিছত এটাকৈ লগ লগালে ইহঁতৰ দূৰত্ব হ'ব চন্দ্ৰ আৰু পৃথিৱীৰ দূৰত্বৰ দুগুণ। চন্দ্ৰ আৰু পৃথিৱীৰ গড় দূৰত্ব হ'ল 3,82,800 কিলোমিটাৰ। পৃথিৱীত বহু কোটি মানুহ আছে যদিও পৃথিৱীৰ কোনো এজন মানুহৰ আঙুলিৰ ছাপ আন এজনৰ সৈতে নিমিলে। আনকি সদৃশ যমজ দুটি সন্তানৰো আঙুলিৰ ছাপ ইজনৰ লগত সিজনৰ নিমিলে। জীয়াই থাকিবলৈ গড় হিচাপে এজন প্ৰাপ্তবয়স্ক মানুহক দিনে প্ৰায় 14 কিলোগ্ৰাম বায়ু, 1.5 কিলোগ্ৰাম আহাৰ আৰু 2.25 লিটাৰ পানী লাগে। এজন সুস্থ মানুহে আহাৰ নোখোৱাকৈ 5 সপ্তাহ আৰু পানী নোখোৱাকৈ 1 সপ্তাহ দিন জীয়াই থাকিব পাৰে, কিন্তু বায়ু অবিহনে মানুহে 5 মিনিটহে বাচি থাকিব পাৰে। মানুহৰ মগজৰ ওজন 1400 গ্ৰাম বা দেহৰ মুঠ ওজনৰ শতকৰা মাত্ৰ 2ভাগ। ইয়াৰ কোষৰ সংখ্যা প্ৰায় 1400 কোটি। 20 লাখ বছৰ আগতে মানুহৰ মগজত কোষৰ সংখ্যা আজিৰ দিনৰ মানুহতকৈ 720 কোটি কম আছিল। এই তথ্যমতে প্ৰতিদিনে মানুহৰ মগজুত 10টাকৈ নতুন কোষৰ বৃদ্ধি হয়। বাৰিষা কালত একেৰাহে 2-4 দিন বৰষুণ দিলেও আমাৰ মন আমনি লাগে। কিন্তু 2-4 দিন নহয়, 2 মাহ 4 মাহ নহয়, 2 বছৰ 4 বছৰ নহয়। এসময়ত পৃথিৱীত একেৰাহে বৰষুণ দিছিল প্ৰায় 60,000 বছৰ। ইমান দিন বৰষুণ দিছিল বাবেই পৃথিৱীত সাগৰবোৰ সৃষ্টি হৈছিল। সেই বৰষুণৰ ফলতে। ভাগ্য ভাল যে তেতিয়া মানুহ নাছিল। পৰিৱেশৰ ভাৰসাম্য নোহোৱা হোৱাৰ বাবেই সমগ্ৰ পৃথিৱীৰ 15 নিযুত লোকৰ খাদ্যৰ অভাৱত মৃত্যু হয় এবছৰত, আৰু প্ৰতি ঘণ্টাত কোনোবা এজাত উদ্ভিদ বা প্ৰাণী লুপ্ত হৈ পৰে যি আমি চিনি নাপাওঁ। গতিকে পৃথিৱীত কিমান প্ৰজাতিৰ প্ৰাণী থাকিব পাৰে এই কথা আপুনি ভাবি চাওক। পৃথিৱীৰ বছৰে 7.5 লাখ লোকৰ দেহত কীটনাশক ঔষধৰ বিক্ৰিয়া হয় আৰু তাৰে 1000 মান লোকৰ মৃত্যু হয়। বিজ্ঞানীসকলৰ কৰা গণনা অনুসৰি পৃথিৱীৰ ভৰ 6.0 × 10⁻25 কেজি। বৰ্তমান পৃথিৱীত মানুহৰ সংখ্যা বাঢ়ি গৈ আছে। এইদৰে মানুহৰ সংখ্যা বাঢ়ি গৈ থাকিলে 3530 চনত কেৱল মানুহৰ ভৰেই পৃথিৱীৰ ভৰ সমান হ'বগৈ। বিজ্ঞানীসকলৰ পৰীক্ষাৰ মতে 2 এবিধ ব্যতিক্ৰম চৰাইৰ বাহিৰে বাকীবোৰ চৰাই মাটিত থকা সময়ত নামাতে। চৰাই কলকলাই বা গান গাই মাটিৰ পৰা কিছু ওপৰত বহি বা উৰি থকা অৱস্থাত। পৃথিৱীৰ আটাইতকৈ সৰু চৰাইবিধ হ'ল হাইমিং বাৰ্ড। কিউবাত এই চৰাইবিধ পোৱা যায়। দীঘল ঠোঁটৰ পৰা নেজডাললৈকে 5 চেণ্টিমিটাৰ মানহে হ'ব।
৭৫টামান এনে চৰাই লগ লগালে ওজন কৰিলে ১০০ গ্ৰামমান হয়। এইবিধ চৰাই পিছফালে উৰিব পাৰে। তদুপৰি হামিংবাৰ্ড সকলো চৰাইৰ ভিতৰত আটাইতকৈ ঘনাই পাখি মাৰে, ছেকেণ্ডত প্ৰায় ৯০ বাৰ। মাখিৰ ঠেং প্ৰায় ১ মিলিমিটাৰ দীঘল। এই ঠেঙেৰে মাখিয়ে ২০ চেণ্টিমিটাৰ ওখলৈ আৰু ৩২ চেণ্টিমিটাৰ দূৰলৈ জঁপিয়াব পাৰে। মানুহৰ এই ক্ষমতা থকা হ'লে ১৩৭ মিটাৰ ওখ আৰু ২১২ মিটাৰ দীঘল জাঁপ মাৰিব পাৰিলেহেঁতেন। পৃথিৱীত সকলো প্ৰাণীৰ তুলনাত পতংগৰ সংখ্যা অধিক। সকলো প্ৰাণীৰ ভিতৰত শতকৰা ৯০% পতংগ। পৃথিৱীৰ প্ৰতি বৰ্গ মাইলত গড়ে ২,৫০,০০,০০০ মানকৈ পতংগ থাকে। পৃথিৱীত যিমান চৰাই আছে তাতকৈ ৫০ গুণ আৰু যিমান জন্তু আছে তাতকৈ ১৫০ গুণমান অধিক কেৱল পতংগই আছে। উড়ন্ত মাছ নামেৰে জনাজাত মাছবিধ আচলতে অকণো উৰিব নোৱাৰে। এই মাছৰ গাত থকা পাখিবিলাক চৰাইৰ দৰে। এই মাছে পানীৰ পৰা শূন্যলৈ একোটা জাঁপ মাৰে আৰু লগে লগে খৰ গতি ২৫ৰ পৰা ৩০ গজমান শূন্যত উপঙি থকা সময়ত ই প্ৰায় ঘণ্টাত ৫০ কিলোমিটাৰ কোবত গতি কৰে। আপুনি জানি আচৰিত হ'ব বা বিশ্বাস নকৰিবও পাৰে যে আইচলেণ্ডত কোনো সেনা নাই বা আৰ্মি নাই। পৃথিৱীৰ আটাইতকৈ কোনখন দেশত লুডু আৰু চেছ বেছিকৈ বিক্ৰী হয় এই কথা আপুনি জানেনে? এইখন হ'ল জাৰ্মানী। জাৰ্মানীতে আটাইতকৈ বেছি লুডু আৰু চেছ খেলৰ বোৰ্ডবোৰ কিনে। কিছুমান চিনেমাত দেখুৱায় যে সাগৰৰ ডাকুবোৰৰ পতাকাবোৰ ক'লা ৰঙৰ, কিন্তু এই পতাকাবোৰ ক'লা ৰঙৰ নাছিল, ৰঙা ৰঙৰহে আছিল। আপুনি বিশ্বাস নকৰিবও পাৰে যে ১২,০০০ বছৰ আগতেই কেংগেৰুটো প্ৰায় দৌৰালী ঘোঁৰাটো সমান আছিল। গভীৰ অঞ্চলত বৰশীধাৰী মাছ নামৰ এটা মাছ পোৱা যায়। ইয়াৰ আগফালে পিঠিত থকা এডাল দীঘল পাখিৰ মূৰত টোপোলা থাকে। সৰু সৰু মাছবোৰে সেই টোপোলাটোক টোপ বুলি ভাবি কাষলৈ আহে আৰু তেতিয়া বৰশীধাৰী মাছটোৱে তাক খাই পেলায়। এই মাছবিধ মতাৰ তুলনাত মাইকীবোৰ বহুত ডাঙৰ। মতাটো প্ৰায় ৬ চেণ্টিমিটাৰ দীঘল আৰু মাইকীটো দীঘলে প্ৰায় ৯০ চেণ্টিমিটাৰ। এইবিধ মাছ সাগৰৰ প্ৰায় ৯০০ মিটাৰ গভীৰত বাস কৰে। মতাটোৱে মাইকীজনীৰ পৰা আহাৰ লয়, অৰ্থাৎ মতাটো পৰজীৱী। বহুতো বিজ্ঞানীৰ পৰীক্ষাৰ মতে ডলফিনে এটা চকুৰ মুদিয়ে নিদ্ৰা যাব পাৰে, অৰ্থাৎ টোপনি যাব পাৰে। আপুনি জানেনে যে জিৰাফ আৰু গৰুৰ কিমানটা পাকস্থলী আছে? জিৰাফ আৰু গৰুৰ ৪টা পাকস্থলী থাকে। আৰ্জেণ্টিনা আৰু অষ্ট্ৰেলিয়াত উইণ্টাৰ ছিজনটো আৰম্ভ হয় জুন মাহৰ পৰা। পৃথিৱীৰ আটাইতকৈ বেছি ডাকঘৰ বাৰু ক'ত থাকিব পাৰে ইয়াৰ কথা আপুনি জানেনে? পৃথিৱীৰ আটাইতকৈ বেছি ডাকঘৰ থকা দেশখন হ'ল ভাৰতবৰ্ষ। বৰষুণৰ বতৰত আপোনাৰ শৰীৰটোত এটা শক্তিশালী বজ্ৰপাত পৰিলে আপোনাৰ শৰীৰটো ২৭,৮০০ ডিগ্ৰী চেলছিয়াছতকৈও অধিক গৰম হৈ যাব পাৰে কিছু সময়ৰ বাবে, অৰ্থাৎ সূৰ্যৰ গৰমতকৈ ৫ গুণ বেছি গৰম হৈ যাব পাৰে। যদি আমি পোহৰৰ গতিয়ে আমাৰ গেলেক্সি বাহিৰে আন এখন গেলেক্সিলৈ যাব বিচাৰোঁ তেন্তে আমাৰ ২০ বছৰ লাগিব আৰু ঘূৰি আহিবলৈ আমাৰ ৪১ বছৰমান লাগিব। মানুহৰ দাঁত থাকে প্ৰায় ৩২টা, কিন্তু আপুনি জানেনে যে মহৰ কিমান দাঁত থাকে? এটা মহৰ ৪৭টা দাঁত থাকে। যদি আপোনাৰ ভিডিঅ'টো ভাল লাগিল তেন্তে লাইক কৰক। এনেকুৱা ধৰণৰ আৰু ভিডিঅ' চাবলৈ মোৰ চেনেলক ছাবস্ক্ৰাইব কৰক
আৰু এই খবৰ যদি আপোনাৰ বন্ধু বান্ধৱীক দিব বিচাৰে তেন্তে ভিডিঅ'টো শ্বেয়াৰ কৰক।